হয় মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে এতিয়া ডিব্ৰুগড়তে উত্তাল পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে। RBTVৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখাইছোঁ। মই কেমেৰা পাৰ্চন বাছুক দেখাবলৈ অনুৰোধ কৰিছোঁ কেনেদৰে সহস্ৰাধিক মহিলা এতিয়া ৰাজপথত ওলাই আহিছে। ইয়াত দেখিবলৈ পাইছে টাই আহোম মহিলা পৰিষদ টিংখাং আঞ্চলিক সমিতি উদ্যোগত এই প্ৰতিবাদ আৰু এনেকৈ বহুতো জাতীয় দল সংগঠন আহিছে, বহুতো জাতীয় দল সংগঠন আমি দেখিবলৈ পাইছোঁ। এই পোনপটীয়া সম্প্ৰচাৰ আমি দেখাই আছোঁ। মই এখেতৰ ওচৰত যাব বিচাৰিছোঁ। আপোনালোকে আজি মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে যি প্ৰতিবাদ সাব্যস্ত কৰিছে কেনেকুৱা ধৰণৰ আপোনালোকৰ মন্তব্য হয়? আমি আমাৰ গাঁৱে ভূঞে সোমাই যিবিলাক মাইক্ৰ' ফাইনেন্সে আমাৰ মহিলাসকলৰ মাজত যিটো আমাৰ কাজিয়া বিশৃংখলা সৃষ্টি কৰে তাৰ বাবে আমি প্ৰতিবাদ কৰিছোঁ। আমাৰ পুত্ৰৰ লগত পুত্ৰ বা আমাৰ ভাইৰ লগত ভাই, ককাইৰ লগত ককাই, সিহঁতি মাইক্ৰ' ফাইনেন্সৰ যিবিলাক মানুহ যায় সিহঁতি আমাক ব্যৱহাৰ কৰিব নাজানে। গতিকে আমাৰ বহুত সমাজত আমাৰ নাৰী সমাজত বহুত নষ্ট কৰিছে নাৰীক। গতিকে আমি সেইটো কাৰণে আজি চবেই সজাগ হৈ ওলাই আহিছোঁ যাতে মাইক্ৰ' ফাইনেন্স আজিৰ পৰা বন্ধ হওক। মই আৰু এগৰাকী মহিলা ওচৰলৈ যাব বিচাৰিম। মই তেখেতৰ পৰা জানিব বিচাৰিম কেনেদৰে কি আপোনালোকে যিটো সময়ত লোন লৈছিলে, মাইক্ৰ' ফাইনেন্স কোম্পানীৰ পৰা লোন লৈছিলে, সেইটো সময়ত কিছুমান আপোনালোকৰ চুক্তিবদ্ধ হৈ থাকে। এতিয়া আমি শুনিবলৈ পাইছোঁ বা জানিবলৈ পাইছোঁ যে বিভিন্ন মাধ্যমৰ যোগেদি প্ৰচাৰিত হৈ আছে বহু মহিলাই মাইক্ৰ' ফাইনেন্সৰ যি ঋণ লয় ঘূৰাই নিদিয়ে। তাৰ প্ৰতিবাদতে আজি এই প্ৰতিবাদ কৰা হৈছে নেকি? যি আপোনালোকৰ পইচা ফচি আছে, যি আপোনালোকৰ পইচা ঘূৰাব পৰা নাই, তাৰ বিৰোধিতা কৰি আপোনালোকক নামি আহিছে নেকি আজি? হয়, আমি সেইটো কাৰণে আহিছোঁ। আমি আজি টিংখাং সমষ্টিৰ পৰা ওলাই আহিছোঁ, গোটেই ৰাইজ সমদলে ওলাই আহিছোঁ। আমি প্ৰতিবাদ কৰিবলৈ আহিছোঁ যাতে আমাৰ এই মাইক্ৰ' ফাইনেন্স আমাক নালাগে, এই মাইক্ৰ' ফাইনেন্স সম্পূৰ্ণৰূপে বন্ধ হৈ যাব লাগে। আৰু আমি লৈ থোৱা থাকিলেও আমি সেইবোৰ দিব নোৱাৰোঁ। এতিয়া আমাক বহুত কি বুলি কয় ব্যৱহাৰ অধিক সুদত সুদ লৈছে, সেই সুদটো আমি ঘূৰাই দিব নোৱাৰোঁ। আমাৰ সংগঠন আদিবাসী ছাত্ৰ সন্থা আছে, ছাত্ৰ সন্থা আছে, কৃষক মুক্তি সংগ্ৰাম সমিতি আছে আমাৰ লগত, আমাৰ সকলোৱে নাৰী সন্থা আছে, আমাৰ লগত চবে সহযোগ কৰিছে। মই আৰু এজন পুৰুষ ওচৰত যাব বিচাৰিম, তো আমাৰ তেখেতৰ পৰা জানিব বিচাৰিম আজি আপোনালোকে যি প্ৰতিবাদ কৰিছে মাইক্ৰ' ফাইনেন্স বিত্তীয় কোম্পানীসমূহৰ বিৰোধিতা কৰি কি প্ৰতিক্ৰিয়া কেনেকুৱা ধৰণৰ মন্তব্য আপোনালোকে? ইয়াত এনেকুৱা হৈছে আজি বিত্তীয় প্ৰতিষ্ঠানসমূহে সুদৰ হাৰৰ পৰিমাণটো বঢ়াই পেলাই প্ৰাণে মৰাৰ এটা আচিলা কৰি ৰাখিছে। তাৰ দ্বিতীয়তে হ'ল কি প্ৰতিজন হেৰিয়ে এসপ্তাহত এজনী হাঁহে কণী নেপাৰে, এজনী কুকুৰে কণী নেপাৰে, এসপ্তাহত পোৱালি নিদিয়ে, প্ৰজনন নহয়। তো তেনেকুৱা স্থলত মানে লোনটো দিয়াৰ 5 মুহূৰ্তত এসপ্তাহ পিছত আকৌ লোন ঘূৰাবলগীয়া হয়। সেইটো কাৰণে আজি মহিলাসকলে প্ৰতিটো গোটেই আগবাঢ়ি আহিছে। আপোনালোকে দেখিবলৈ পালে ডিব্ৰুগড়ত যে প্ৰতিক্ৰিয়া ডিব্ৰুগড়ত হাজাৰ যি মহিলাসকল নামি আহিছে প্ৰতিবাদত। আৰু আমি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখাইছোঁ RBTVৰ তৰফৰ পৰা। আৰু কেমেৰাত সম্পূৰ্ণৰূপে সহায় কৰি আছে বাসুদেৱনাথক মই দেখাবলৈ অনুৰোধ কৰিছোঁ কিদৰে তেওঁলোকে মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে আজি প্ৰতিবাদত নামি পৰিছে। আৰু আমি এই সম্প্ৰচাৰ আপোনালোকক পোনপটীয়াভাৱে দেখাই আছোঁ। আমি পোনপটীয়া যি সম্প্ৰচাৰ আৰু মই জানিবলৈ চেষ্টা কৰিম। আপোনাৰ কাষলৈ আহিছোঁ। আজি আপোনালোকে যি মাইক্ৰ' ফাইনেন্সৰ বিৰোধিতা কৰি ৰাজপথত নামি উপায়ুক্ত কাৰ্যালয়ত ঘেৰাও কৰিছে, কেনেকুৱা ধৰণৰ আপোনালোকৰ এই নিয়ম মানে গোটত মই হেৰি কি বুলি কয় বিয়াত মানে হেৰি কৰি দিছে, পইচা কিস্তিটো দিয়াটো শান্তি নিদিয়ে সিহঁতে। দেহা বেছি অলপ দিয়ক, কিস্তি দিবলৈ হেৰি কৈছে কোনখন মেডিকেলৰ বা কোনজন ডক্টৰে ডেথ চাৰ্টিফিকেট দিব পাৰিব কওক আপোনালোকে। ডেথ চাৰ্টিফিকেট বা দেহা বেছি হ'লে ডেথ চাৰ্টিফিকেট কোনখন মেডিকেল পৰা দিব পাৰিব? সেইজন কৈছে আমাক হেৰি চেতিগুটা ভাস্কৰজ্যোতি শৰ্মাই কৈছে। আপোনালোকে দেখিবলৈ পাইছে মাইক্ৰ' ফাইনেন্সৰ এই উত্তাল পৰিৱেশ। মাইক্ৰ' ফাইনেন্সৰ বিৰোধিতা ডিব্ৰুগড়ত হাজাৰ মহিলা পুৰুষে ইতিমধ্যে ৰাজপথ বন্ধ কৰিছে উপায়ুক্ত কাৰ্যালয়ত। আপোনালোকে দেখিবলৈ পাইছে এই প্ৰতিবাদ। মই পোনপটীয়া সম্প্ৰচাৰ আপোনালোকলৈ দেখাই আছোঁ। পোনপটীয়া সম্প্ৰচাৰ এয়া ডিব্ৰুগড়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ কিদৰে ডিব্ৰুগড়ত আজি প্ৰায় 5,000তকৈ অধিক মহিলা পুৰুষ আজি একত্ৰিত হৈছে ইয়াত। তেওঁলোকে বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃত্বত আহি ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ত এয়া উত্তাল পৰিৱেশ সৃষ্টি কৰিছে। মই আপোনালোকক দেখাই আছোঁ পোনপটীয়া সম্প্ৰচাৰ। আৰু আমি কিদৰে এতিয়া এই প্ৰতিবাদ সমদলত নামি পৰিছে এয়া উপায়ুক্ত কাৰ্যালয়ৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ। উপায়ুক্ত কাৰ্যালয়ত তেওঁলোকে সম্পূৰ্ণৰূপে উপায়ুক্ত কাৰ্যালয়ত ঘেৰাও কৰি পেলাইছে। আৰু উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা এই প্ৰতিবাদ আমি পোনপটীয়াভাৱে দেখাই আছোঁ। এয়া মাইক্ৰ' ফাইনেন্সৰ বিৰুদ্ধে বিত্তীয় যি বন্ধন আৰোহণ যি অন্নপূৰ্ণা আদি মাইক্ৰ' ফাইনেন্স বিত্তীয় প্ৰতিষ্ঠানসমূহে যিবোৰ মহিলাসকলক সবলীকৰণৰ কাৰণে যি ঋণ দিছিলে এই ঋণ পৰিশোধ কৰিব নোৱাৰি তেওঁলোকে ঋণৰ বোজা অত্যাধিক বুলি আজি কৈছে আমাৰ আগত। আপোনালোকে শুনিবলৈ পাইছে, আপোনালোকে দেখিবলৈ পাইছে এই ঋণৰ বিৰোধিতা কৰিছে। আৰু এই মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱা তেওঁলোকে বিচাৰিছে, বন্ধ হৈ যোৱাটো। আৰু তাৰ বাবে আজি এইদৰে ৰাজপথত বহি তেওঁলোকে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰিছে। আপোনালোকে দেখিবলৈ পাইছে কিদৰে তেওঁলোকে ৰাজপথত বহি পৰিছে আৰু এয়া তেওঁলোকে এক শান্তিৰে বা প্ৰতিবাদত নামি পৰিছে মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহ বন্ধ হোৱা বাবে। আমি দেখাই আছোঁ আপোনালোকক একমাত্ৰ
RVTVৰ পৰা পোনপটীয়া সম্প্ৰচাৰ মোক সহায় কৰি আছে কেমেৰা পাৰ্চন বাসুক মই দেখাবলৈ কৰিছোঁ কিদৰে দূৰ দূৰলৈকে এখন মহিলা আপোনালোকে দেখিবলৈ পাইছে প্ৰায় 5-6 হাজাৰ মহিলা আজি ইয়াত একত্ৰিত হৈছেহি আৰু আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে তেওঁলোক বহি পৰিছে বহি এয়া প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা আৰু আমি পৰৱৰ্তী সময়ত আপোনালোকক ইয়াৰ ওপৰত বিতং তথ্য আগবঢ়াই থাকিম ধন্যবাদ আপোনালোকে দেখিবলৈ পাইছে গুণ্ডাগিৰি বন্ধ হ'ব লাগিব গুণ্ডাগিৰি নহ'ব গুণ্ডাগিৰি